So hello friends, what's up? Kene ase tingolo bhale ase to bahut diner murot aru notun bosoror hokoloke শুভেচ্ছা জনালো হ্যাপি নিউ ইয়ার আৰু যোৱাকালি 1 তাৰিখৰ পৰা সান্দুই ফেষ্টিভেল ষ্টাৰ্ট হৈছে তো যোৱা বছৰ 1 তাৰিখে গৈছিল কিন্তু এই বছৰৰ 1 তাৰিখে যাব নোৱাৰিলো তো আজি 2 তাৰিখে ওলাইছো আৰু লোকেটামান আছে এতিয়া এটা আছে লগত আৰু টোটাল আমি 8 জন যাম সাগে 8 জন নে 7 জন তো আৰু আহি আছে তো এতিয়া সময় 8টা 8:30 হল কিন্তু আজি যেহেতু সানডে তো বহুত জাম হ'ব তাৰ কাৰণে সোনকালে ওলালো 8:30 বজতে তো মোৰ লগতে অলপমান চাওক সান্দুই ফেষ্টিভেল আৰু 5 তাৰিখলৈকে হ'ব যদি আপোনালোকে আহিব বিচাৰে তো আহিব পাৰিব তো এতিয়া অলপ পিছতে ইয়াৰ পৰা ৰাওনা হ'ম গাইস পিকনিক সব পিকনিকৰ গাড়ী বিলাক ক'তবা যায় তো গাইস এতিয়া আমি ষ্টাৰ্ট কৰি দিলো আৰু ইয়াতে সকলোৱে আমি ফিউল আপ কৰি আছো তো এতিয়া যাম ইয়াৰ পৰা সকলোৱে ফিউল আপ কৰা হোৱাৰ পিছত তো গাইস এতিয়া আমি আহি পাই গিলো ঘন জংঘলৰ ৰাস্তাটো আৰু এইটোতো ৰাস্তাটো জানে দেখুৱাই আছে ভালকে তো গাইস এই আগৰ ৰাস্তাটো জানে হিফালে যায় সিধা মেঘালয় ওলাব পাৰি আৰু এইটো ৰাস্তাটো চান্দুবি যাওয়াৰ ৰাস্তা তো আগতে দেখুৱাইছিলোৱে তাৰ কাৰণে বেছি ভিডিঅ' বনাও নাই তো এতিয়া আৰু দুজনমান আহি আছে বোলে লগ তো তাকে ৰখি আছো তো এতিয়া পাই গলো ঘন জংঘল ৰাস্তাটো অলপ ঠিক কৰিছে আগতকৈ আগতেটো পুৰা একদম গতে খাল আছিল এতিয়া জাম মাটি পেলাই অলপ সমান কৰিছে তো গাইস এতিয়া আহি অলপমান ৰখিলো কাৰণ যেনেকুৱা অফৰোডিং হৈছে যেনেকুৱা ধুলা মানে মানে গটাই ৰাস্তাতে ধুলা মানে নতুনকৈ বনাই আছে ৰাস্তাটো তাৰ কাৰণে গটাই ধুলা একদম অৱস্থা নাই সব একদম ধুলা তো এতিয়া অলপমান আছে বেছি দূৰ নাই তো যাই থাকো এতিয়া তো সকলোৱে একবাৰ ৰখিলো আৰু ইয়াতে হোটেল বহাইছে দুই সাইডে A few moments later. তো গাইস এতিয়া আমি আহি পালো গাড়ী পাৰ্কিং কৰিলো হিফালে আৰু ইফালে আগৰ আছে কাৰ পাৰ্কিং 20 টকাকে লৈছে তো এতিয়া যাই আছো আগলৈ তো গাইস এতিয়া আহি পালো সন্মুখ দ্বাৰ আৰু ইয়াতে থাম্বনেইলৰ কাৰণে ফটো ক্লিক কৰিলো দুটামান তো এতিয়া লাহেকে সোমাই যাম তো গাইস সোমাই আহিলো আৰু এতিয়া আৰম্ভণি কৰো থলুৱা খাদ্য সম্ভাৰেৰে নাচিৰিবা এটো এতত ৰাভা সম্প্ৰদায়ৰ ট্ৰেডিশনেল ভাষা বলা নাচিৰিবা থলুৱা খাদ্যৰ সম্ভাৰ তো এতিয়া যাম ভিতৰত গাইস সোমাই আহিলো ভিতৰত আৰু ইপিনে থলুৱা খাদ্যৰ সম্ভাৰ সব চাৰিও পিনে আৰু সাইডে যিমান হোটেল বিলাক আছে সবতে গাহৰি পুৰা আৰু নিছলা মাছ পুৰা সব আছে তো গাইস ইয়াত সকলো আছে সব ধোৱাত বনোৱা এইটো কাকৰা এইটো ডাঙৰ নিছিলা এইটো চিকেন আৰু এইটো আমাৰ লোকেল অমা বেদৰ আৰু এইটো পলু তো এইখিনি আছে তো যেহেতু নামটোৱে থলুৱা খাদ্যৰ সম্ভাৰ তাৰ কাৰণে সব চাইডে গটাই লোকেল খানাই তো সেইকাৰণে টেষ্ট ল'ব পাৰে আমি বাৰু এতিয়া নলওঁ পকেটত ৰকৰা নাই না তো গাইস এতিয়া ওলাই আহিলো আৰু এইপিনে আছে বাণিজ্য মেলা এইটো তো অলপমান পিছত যাম ইফালে হৈ আছে কালচাৰেল প্ৰগ্ৰাম তো তাতে আগত যাম তাৰ পিছত ইফালে যাম আৰু ইয়াতে গতে বিকি আছে নাৰ্সাৰী পুৰা খুলি দিছে তো গাইস ভাবিছিলো বহুত মানুহ হ'ব আজি আৰু সানডে কাৰণে তো বেছি মানুহ নাই আহিব চাগে এতিয়া লাহেকে কিন্তু এতিয়া কেইটা বাজিল 10:42 হ'ল মানুহ বহুতে কম যোৱাকালি বহুত হৈছিল কিন্তু মানুহ আজি বহুত কম তো গাইস এইবিলাক হৈছে অতিথি খাল তো চিফ গেষ্ট অহাবিলাকে ইয়াতে চাহ পানী দিয়ে আৰু ইফালে কালচাৰেল প্ৰগ্ৰাম হ'ব তো এইটো গেটটো তো এতে লাহেকে সোমাই যাম এতিয়া তো গাইস এইটো সেকশনত কিছুমান সুপ্ত প্ৰতিভা বিকশিত হৈছে হাতেৰে প্ৰস্তুত কৰা ইয়াতে লিখা আছে জীৱনৰ বাবে শিল্প
তো ইয়াতে গোটাই হাতেৰে প্ৰস্তুত কৰাই হয় বাঁহৰ কাঠৰ সব আৰু এয়া চাওক আমাৰ অসমৰ প্ৰতীক এশিঙীয়া গড় ওৱান হৰ্ন ৰাইনো তো কাঠেৰে বনাইছে মজা এণ্ড গাইছ এয়া চাওক কিমান সুন্দৰকৈ অংকন কৰিছে ইয়াতে লিখা আছে জয় আই অসম আৰু অসমৰ মানচিত্ৰটো ইয়াতে অংকন কৰিছে কাঠেদি আৰু এইটো হাব হয় এইটো আৰু এয়া চাওক আদিম যুগৰ মানুহে মানুহ শিকাৰ কৰি লৈ যোৱা দৃশ্য সব কাঠৰে হয় এইবিলাক লোকেল মানুহে প্ৰস্তুত কৰিছে এনেকৈ কাটি কাটি তো গাইছ চাওক কিমান মানুহ হেৰেঙা মানুহ নায়ে একেবাৰে আৰু যোৱা বছৰৰ ভিডিঅ'টো যদি চোৱা নাই চাব ডেছক্ৰিপশ্যনত দিয়া আছে লিংকটো তো যোৱাবাৰৰ কিমান মানুহ হৈছিল চাব আৰু আজি ছেকেণ্ড ডে হয় কিন্তু ফাৰ্ষ্ট ডেত মানুহ হৈছিল যোৱাকালি এই ছেকেণ্ড ডে তো মানুহ ইমান নাই আৰু কালচাৰেল প্ৰগ্ৰামো এতিয়া ষ্টাৰ্ট হোৱা নাই হ'ব অলপ পিছতে ইয়াতে আৰু গাইছে এইটো চাংঘৰটোত যোৱা বছৰ উঠিছিলোঁ এইবছৰ একদম জখলাডালে ভাঙি থৈ দিছে বেয়া হৈছে চাগে আৰু এইপিনে গোটাই ট্ৰেডিশ্যনেল ড্ৰেছ বিকি আছে গোটেই ট্ৰেডিশ্যনেল ড্ৰেছ হয় এইপিনে তো লাগিলে ল'ব পাৰে ইয়াৰ পৰা তো গাইছ এতিয়া অলপ ওলাই আহিলোঁ আগত দিগি আৰু এইটো হৈছে চানডুবি বিলটো আৰু এইপিনে হৈছে পিকনিক আৰু এইপিনে পাৰ হ'লে কৰিব পাৰিব আপোনালোকে নাইট কেম্পিং আৰু এইপিনেও নাইট কেম্পিং আৰু সেইটো চাইডেও তিনিটা চাইডত নাইট কেম্পিং কৰিব পাৰিব আহিলে তো গাইছ ইয়াতে আছে নৌকা সমিতি আৰু ইয়াৰ পৰা টিকেট কাটি এইপিনে নৌকা বিহাৰৰ মজা ল'ব পাৰিব গোটাই চানডুবি বিলটো ঘূৰাব এক পাক সেনেকৈ সেইফালৰ পৰা এনেকৈ এক পাক ঘূৰাই লৈ আহে তো 50 টকা লয় ইয়াত এজনৰ পাৰ পাৰ্চন তো গাইছ ইয়াতে আগতীয়া মাঘ বিহু পালন কৰিব এইটো মেজি বনাই থৈ দিছে চানডুবি লাষ্টৰ দিনা 5 তাৰিখে ইয়াতে লিখাই আছে দিনৰ 2টা বজাত এইটো জ্বলাব যেতিয়া যাম বাণিজ্য মেলাৰ ভিতৰত তো চাওঁ কি আছে এতিয়াহে মানুহৰ ভিৰ হৈছে তো এতিয়া অলপ প্ৰগ্ৰেমত যাম কালচাৰেল প্ৰগ্ৰেমত আৰু ইয়াতে অলপ ফটো উঠিলোঁ কালচাৰেল প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল তো তাতে অলপ যাই কিনে চাওঁ আপোনালোকক দেখুৱাওঁ চানডুবিৰ পৰা এতিয়া চিধিয়া আহি পালোঁ দীপৰ বিল তো দীপৰ বিলত মানে ফ্ৰেণ্ড কেইজনমানে খানা খাইছিল তো তাৰ কাৰণে জল্দিকৈ আহি গ'লোঁ তাতে বেছি ভিডিঅ' নকৰিলোঁ তো ভিডিঅ'টো কিন্তু এণ্ড কৰোঁ আৰু বেছি দীঘল নকৰোঁ তো যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব কেনে পালে কমেণ্টত জনাব আৰু যদি তেওঁলোকে চেনেল ছাবস্ক্ৰাইব কৰে তো ছাবস্ক্ৰাইব কৰি ল'ব তো বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই